লাগিলে, খুব ভাল লাগিলে। কিন্তু ভাল লাগিলে বুলি এইকাৰণেই ক'ব নোৱাৰোঁ, আমি নাৰীসকল সাধাৰণতে স্বাধীন হোৱা দেখা নাই। বৰ্তমান যি সমস্যা দেখি আছোঁ, ধৰ্ষণ, হত্যা, এইবিলাকৰ কাৰণে তথাপিতো মই ফ্ৰীডম ফাইটাৰৰ নাতিনী হয়। ককাই আজি দেশখন স্বাধীন কৰি থৈ গ'ল কাৰণে আজি আমি সুন্দৰভাৱে ইয়াত থাকিব পাৰিছোঁ। আৰু আমি চৰকাৰক অনুৰোধ জনাইছোঁ, চৰকাৰে যাতে নাৰীৰ সুৰক্ষা ভালকৈ দিয়ে, এইটোৱে মই ক'বলগীয়া আছিলে। নাৰীৰ সুৰক্ষা একেবাৰে কম আছে। বৰ্তমান স্বাধীন অসমত নাৰীৰ সুৰক্ষা একেবাৰে নাই। অকল হত্যা বুলিয়ে নহয়, আমি দেখিবলৈ পাওঁ অফিচ আদালততো আমাৰ নাৰীৰ একদম ইজ্জত নাইকিয়া হৈ গৈছে। নাৰীক নাৰী বুলি নভবা হৈছে। বিশেষকৈ মোৰ ক্ষেত্ৰতো বহুত হৈছে। তথাপিতো আমি আগবাঢ়ি যাব লাগিব। যিমানেই আমাৰ কঠোৰতা আহে, সিমানেই আমাৰ কাৰণে ভাল বুলি ভাবোঁ। আৰু মোৰ ককাৰ নাম আছিলে যোগেন ভূঞা, গহপুৰত তেখেতৰ ঘৰ। 6 মাহ কাৰাদণ্ড কাটিছিলে তেখেতে। সঁচাকৈ আজি ককাক অনুভৱ কৰি খুব ভাল লাগিছে। ভাৰত মাতা কি জয়। মানে সেই যিসকল আচলতে দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰিলে, সেইসকলক আজি চৰকাৰে উপযুক্ত তেওঁলোকে মৰ্যাদা দিব নাই নাই নাই, দিব পৰা নাই। সেইটোক লৈতো মই ফেচবুকত দেখি আছোঁ। কথা হ'ল কি, আমি দেখি আছোঁ বেলেগৰ দৰ্শনী বেছি হৈছে অসমত। তেওঁলোকৰ কোনো স্বাধীনতাৰ নামত একোৱেই কৰা নাই। কিন্তু যিসকল স্বাধীনতাকামী মানুহ আছিলে, তেওঁলোকৰ পৰিয়ালক আমি দেখিছোঁ কালি দেখুৱাই আছে কনকলতাৰ ঘৰত খিচিৰি বনাই খাইছে। সঁচাকৈ বৰ লাজৰ কথা হৈছে। তেওঁলোকক কিবা এটা চৰকাৰে সহায় কৰাটো, তেওঁলোকক ধুনীয়া এটা